Welcome to my YouTube channel Dipali Deka Koch. আজি মই আপোনালোকৰ আমাৰ পথাৰৰ ধান কাটিবলৈ আহা দাৱনী সকলক এই চাহ খাই থকা অৱস্থাত অলপ দেখুৱাই দিছো। এয়া আমাৰ বৌ হয়, এইজনী আমাৰ একে অতিকৈ মৰমৰ ৰাখি, আৰু এইফালে মিনতি বৌ। এইফালে দুয়োজনী, এইজনী এজনী, এগৰাকী আগে দুয়োগৰাকীয়ে কল্পনা নাম একে যোৰা পাভ যোৰা মিলাই পিনে মই আজি লৈ আহিছো। এয়া মোৰ বোৱাৰী হয়, এইজনী দেওৰৰ ঘৈণীয়েক হয়। এয়া আজি বৰ বেছি আয়োজন কৰা নাই, এয়া বুট আৰু এয়া গাখীৰ চাহ। এতিয়া চাহ খাই ৰেষ্ট লৈ পিনে অকণমান এতিয়া আকৌ ধান কাটিবলৈ লৈছে, ভাত খাবলৈ যাবলৈ সময় হোৱালৈকে। এনেতো ইমান স্পীডত ধান নেকাটে, ভিডিঅ' কৰি আছোঁ বুলি বেছিকৈ স্পীডত কাটি দেখুৱাইছে আৰু দাৱনীকেইজনী। এনেকুৱা স্পীডত কাটিছে বা ক'ব নালাগে আৰু। দিয়ক ভিডিঅ' কৰিছে বুলি জোৰতে যদি এই দৰাটো সোনকালে শেষ হয় আৰু, বুজিছেনে? মোক ভিডিঅ' কৰি থকা দেখি গালি পাৰিছে দাৱনীকেইজনী। ফৰিঙো পাইছে বোলে, তামুলী ফৰিং। তামুলী ফৰিঙো পাইছে। এয়া ৰাখি পকেটত চাগে নাইকমে আধা কেজিমান সোমাই আছে নেকি। ফৰিং পাইছ ৰাখি? পাইছোঁ। চাওঁ দেখাই দেচোন কিমান সৰহ পাইছ। আধা কেজিমান পালি নেকি? ভালেমানখিনি দীপু আৰু অনুৰাধাই খাব পাৰিব। এই ৰাখি জীয়েক পুতেকৰ নাম তাৰমানে দীপু আৰু অনুৰাধা, সিহঁতৰ নাম কাঢ়িছোঁ। এয়া ওৱনি বাৱনি লৈ লৈছে, লাজ কৰিছে। ৰ'দৰ কাৰণে ওৱনি লোৱা নাই, ভিডিঅ' কৰাৰ কাৰণেহে ওৱনি লৈছে। বৌ একে তামোল খাই একে মুখখন ফুলি আছে। দিয়ক খাওক, কাটক, জিৰাওক। মালিকনীয়ে এবাৰ ৰেষ্ট লওঁ বুলিও কোৱা নাই। সোণালী ধাননি দেখিবলৈ বৰ শুৱনি লাগে। আজি ৰ'দটো বৰ চোকা হৈছে, গৰমো পৰিছে। হয়, অথনি আহিছিলে খুৰী এজনী জাকৈ লৈ পিনে মাছ পাম নেকি বুলি, পালেনে পোৱা নাই গমেই নাপালোঁ। এই বোৱাৰীজনীয়ে ৰছী কাটি থৈ দিছে ধান বান্ধিবলৈ কাৰণে, গুৰিতে কাটিছে। এই বৌজনী আকৌ আলিকাণত পোৱাৰ কাৰণে লিৰিং লাৰাং হৈ আছে, ধানখিনি বৰ খঙত তাকে ধানখিনি কাটিছে। আজিৰ ভিডিঅ'টো মই ইমানতে সামৰিব লৈছোঁ। মোৰ ভিডিঅ'টো যদি চাই ভাল লাগিছে তেতিয়াহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব। আৰু আপুনি যদি মোৰ চেনেলটো নতুন তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰিব। আজিৰ ভিডিঅ'টো মই ইমানতে সামৰি মাৰিছোঁ। থেংক ইউ, ধন্যবাদ। জয় আই অসম।